এই আগৰ মোবাইলটো এইটো মই এতিয়া বৰ্তমান নতুন মোবাইল ললো টাইম নাই গাইজ উপায় নাই চাওক 11টা বাজিল ৰাতিপুৱাৰ পৰা একো খাৱাই নাই হেল্ল' মাই ডিয়াৰ ৰাভাদা ফেমিলি গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ব্লগলৈ তো গাইজ বহুত দিন ব্লগ দিব পৰা নাই তাৰ কাৰণে মই বহুত দুখিত মানে মোৰ এই আগৰ মোবাইলটো এইটো মই এতিয়া বৰ্তমান নতুন মোবাইল ললো এইটো মোবাইলটো মানে কেমেৰাটো বেয়া হৈছে তাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই এতিয়া ভিডিঅ' এনেকৈ আহি থাকিব আপোনালোকে চিন্তা নকৰিব আৰু ভিডিঅ' কোৱালিটিটো কেনেকুৱা পাই আছে কমেণ্ট কৰি জনাব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইপিনে মলত আছে যে বিকাশ ওই আগৰ বিকাশ নিকাশৰ নহয় আৰু এইটো মোৰ মানে আগৰে এক্স হেল্পাৰ বিহুৰ পিছত আমি দুইটা একেলগে আছোঁ ঐ বিকাশ তোৰ পৰিচয়খিনি দি মোৰ ভিউৱাৰ্ছক ৰাতি টিহুৰ পৰা ওলাই আহি ইয়াতে টোপনি মাৰিলোঁ টোপনি মাৰাটো নহয় গাইজ মানে এজনীৰ লগত কথা পাতি আছিলোঁ তাৰ কাৰণে খোৱা অলপ দেৰি হ'ল তাৰপিছত ৰাতিপুৱা সাৰি নাপালোঁ নহয় তেনে ধেমালি কৰিছোঁ আপোনালোকেতো জানেই মই অলপ ধেমালি কৰি ভাল পাওঁ আৰু মানে পুৰা কুঁৱলী ৰাতি একো দেখা নাযাইছিল এতিয়া অলপ পোহৰ হৈ আহিছে ৰাতিপুৱা বহুত কুঁৱলী পৰি আছিল তো বলক এতিয়া ইয়াৰ পৰা যাওঁ নেকি ঠিক আছে যাওঁ নেকি আৰু এয়া এইপিনে চাব পাৰে আজি মানে এনেকুৱা কুঁৱলী পৰিছে মানে ৰাতিটো আৰু একো দেখাই নাযাইছিল তাৰ কাৰণে আমি অহাই নাই ৰাস্তাতে পূৰা শুই আছিলোঁ এতিয়া কুঁৱলী অলপ কমিছে তাৰ কাৰণে ওলাই আহিলোঁ তো গৈ আছোঁ এনেকৈ এইপিনে আমাৰ আছে বিকাশ তো এই বহুতে লাজ কৰে ইয়াৰ লাজটো ভাঙি আছোঁ আৰু মই অলপ পিছত তো বলক এনেকৈ লাহে লাহেকৈ গৈ থাকোঁ আৰু আগলৈ কি হৈ থাকে কি হৈ নাথাকে আপোনালোকক দেখুৱাই থাকিম मजा आया ৰিক্সা না গাইছ এই পুৰা গান গৈ আছে মজা দিছে কিন্তু একদম মজা দিছে টেনশ্যন নকৰিবি কা ইউটিউবতে দিম ই মানে কেমেৰাটো অন কৰিলে চুপচাপ হৈ থাকে কেমেৰাটো অন কৰিলে পুৰা জমাই আছে বেটাই পুৰা ফালি আছে আৰু আপোনালোকে বেয়া নাপাব মানে বাটটো মোৰ ভাঙি আছে এই বাটটো ভাঙি থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই 2-3 দিনমান মানে বহুত দিনেই হ'ল দেচোন নে মানে একদম দুইজনৰ পুৰা কাহ বাটটো পুৰা ভাঙি আছে উপায় নাই তথাপি আজি এনেকৈ বনাই দিছোঁ আৰু আমাৰ বসন্তৰ ষ্টাৰিং কভাৰটো পেলাই দিছোঁ মানে ইয়াৰ কাৰণ আছে এনেকৈ মানে আঙুলি ভৰাই কেনে ষ্টাৰিং কাটিব নাপালে মানে ভাল নালাগে তাৰ কাৰণে কভাৰটো পেলাই দিছোঁ ইমান কুঁৱলী দি আছে মানে ইপিনে আহিও কুঁৱলী আৰু আমাৰ যিমান দাদা ভাইটি ভণ্টি নাই চৰি মানে দাদা ভাইটিবিলাক যিমান আছে গাড়ী চলোৱা চবকে মই অনুৰোধ কৰি কেনে ক'লোঁ যাতে সকলোৱে গাড়ী লাহে লাহেকৈ চলায় কাৰণ নিজৰ জীৱনটো ডাঙৰ হয় পইচা ডাঙৰ নহয় এতিয়া ৰাতিপুৱাই চাওক কিমান কুঁৱলী পৰি আছে একো দেখাই নাযায় আৰু যোনে ৰাতি গাড়ী চলায় সি ভালকৈ গম পায় এনেকুৱা কুঁৱলী পৰি থাকিলে কিমান বিপদৰ সন্মুখীন হ'ব লাগে তাৰ কাৰণে আমি ৰাস্তাতে শুই আছিলোঁ মানে মোৰ মতে দেৰি হওক দুৰ্গতি নহওক বাছ बात तो सही है Hold me close till I get up. Time is barely. আৰু বেছি দূৰ নাই গাইছ যাই পামে আৰু যিহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই তাৰ কাৰণে অলপ আগত গৈ কেনে বজাৰ কৰি লওঁ ভাত বনাবৰ কাৰণে তো এতিয়া বলক তাতে গৈ কেনে আপোনালোকক দেখুৱাই আছোঁ এইপিনে দাদাই ধুনীয়াকৈ মাংস কাটি আছে তো আহি তুলঙীয়াত ইয়াতে মাংস লৈ ল'লোঁ আৰু এইপিনে বিকাশ মজাকৈ খাম আজি ছাগলী মাংস নেকি পাঠা তো আপোনালোকে চাই থাকক তো আৰু আমি আহি পেলাই ফাইনেলি এইপিনে আমাৰ বিয়াই পুৱাই ফুল कैसे लोग रहते हैं यार আৰু এইপিনে আমাৰ কাটাব্বা তো আৰু গুদামত আহি পাই গাড়ীখন লগাই দিয়ে আমি এইপিনে ভাত বনাত লাগি গ'লোঁ এতিয়া বিকাশে বস্তুবিলাক ৰেডি কৰি দিব তাৰপিছত মই মজাকৈ বনাম এয়া এইপিনে অলপ মাংস লৈ আহিলোঁ ছাগলী মাংস এতিয়া দুইজনে বনাই কেনে মজাকৈ খাম তো বিকাশে বৰ্তমান বস্তুবিলাক ৰেডি কৰি আছে কৰক তাৰলৈকে মই মিনি ব্লগ এটা ইনষ্টাগ্ৰামৰ কাৰণে
এডিট কৰি লওঁ টাইম নাই গাইছ উপায় নাই চাওক 11টা বাজিল ৰাতিপুৱাৰ পৰা একো খোৱাই নাই 2টা যিহেতু সোনকালে তাৰ কাৰণে আমি ভাত বনোৱাত লাগি গ'লোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক A few moments later. এয়া পিনে বিকাশে পুৰা ৰেডি কৰিল আলু 2টা দিছা না 3টা দিছা 3টা আৰু পিনে বিলাহী এটা আৰু অলপমান মাংস এতিয়া তুই ইপিনে আহ পিনে মছলা গৰম কৰাৰ লগে লগে গন্ধ পাই আহি পাল আমাৰ ওচৰত ভিনি মানে গাইছ ভিনি হয় না চিনি নিচিনাকৈ মিঠা মিঠা কৰি কেনে ওচৰত আহে কি কৰিবি উপায় নাই মানে মাংস বনাই আছোঁ যে এইপিনে পুৰা মাংসখিনি দিলোঁ চাওক আৰু এতিয়া দিম নিমখ মোৰ হিচাপত দিলোঁ আৰু এইপিনে চাব পাৰে কি ধুনীয়াকৈ সিজি আছে চাওক তো আৰু এয়া চাওক ফাইনেলি আমাৰ ছাগলী মাংস বনাই কেনে ৰেডি এতিয়া ধুনীয়াকৈ দুইজনে খাই দিয়ে কেনে কি কৰিম আমি সেটাই ভম মানে গাইছ টোপনি মাৰিম খাই দিয়ে কেনে তাৰপিছত ক'ত যাম তাৰপিছত আমি টিহুত যাম তো এতিয়া আমি ভাতখিনি দুইজনে মজাকৈ খাই লওঁ ইফালে বিকাশে মজাকৈ ভাত বাঢ়ি আছে এতিয়া ঠাণ্ডা দিন ন টেনশ্যন নাই তাৰ কাৰণে গাড়ীতে চব ঘুমোৱা খাৱা লোৱা গা ধোৱাটো আৰু বাচন মাজাটো মানে বাহিৰত বাকী চব আৰু লেট্ৰিন কৰাটো বাহিৰত বাকী চব খাৱা লোৱা গা ধোৱা খাৱা লোৱা মানে টোপনি মাৰা চব গাড়ীতে এয়া এতিয়া সোনকালে ভাতটো খাই ল'ম খা নাস্তি ওলাই খা তো আৰু দুজনে মজাকৈ ভাত খাই ল'লোঁ এতিয়া অলপ টাইম শুম বিকাশে বাচন মাজিব গৈছে ইও চাগে টোপনি মাৰিব তাৰপিছত গাড়ীখন খালী হ'লে লেবাৰে মাতি দিব তাৰপিছত শুই উঠি কেনে গা পা ধুই কেনে আৰু ইয়াৰ পৰা ওলাই যাম তো এতিয়া অলপ টাইম ৰেষ্ট কৰোঁ 6.5 hours later. তো গাইছ শুই উঠিলোঁ গাড়ীখন হৈ গ'ল খালী গা পা ধুই কেনে এতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ নতুন এটা ট্ৰিপ লৈ লোড কৰিব আৰু এতিয়া মই বসন্তীক ধুনীয়াকৈ ষ্টাৰ্ট কৰি ল'লোঁ আৰু এইপিনে চাওক বিকাশে এতিয়া টোপনি মাৰি আছে যোৱাকালি ৰাতি মানে ভালকৈ টোপনি পোৱা নাছিল তাৰ কাৰণে টোপনি মাৰাত ডিষ্টাৰ্ব নকৰোঁ তো বলক এতিয়া মই প্ৰথমতে তেলটো সোমাই লওঁ তাৰপিছত ইয়াৰ পৰা ওলাই যাম বৰ্তমান আমি তেল সোমাই কেনে দেৱাটিৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া যাই কেনে ৰাখাল ডুবিত ৰখিম তাতে আমাৰ অলপ টায়াৰৰ কাম আছে আপোনালোকে ভিডিঅ'টো চাই থাকক তাতে গৈ কেনে আমি কি কৰোঁ দেখা পাব তো বলক এতিয়া তাৰলৈকে যাই লওঁ I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. তো গাইছ ইয়াতে আহি পালোঁ আমি এতিয়া মানে এতিয়া টায়াৰ একদম অৱস্থা নাই মানে টায়াৰ কেইটা ৰিচিভ ল'ব নাই খুদৰ কাৰণে ইয়াতে ৰখিলোঁ এইবিলাক ৰিচিভ নহয় একদম চোতা ওলাই গৈছে এইকেইটা এতিয়া ব্ৰাছ কৰিব লাগিব ব্ৰাছ কৰাৰ পিছতহে মানে নতুন টায়াৰ দিব এইকেইটা অৱস্থাই নাই স্পেয়াৰটো বেয়া এতিয়া মানে এতিয়া হাৱাটো চেক কৰি ল'লোঁ এতিয়া যাব লাগে ইয়াৰ পৰা ইয়াতে বেলেগ একো কাম নাই আৰু ইয়াতে এটা ফাটা টায়াৰ আছিল আমাৰ সেইটোও বিকি দিলোঁ ফাটা টায়াৰ মানে 500 টকাকৈ এতিয়া সেইটো পইচাতে গ্ৰীচ মাৰিম আৰু মানে আৰু পামচাৰ আছে এটা টায়াৰ সেইটো বনাম আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল কিবাকৈ এডিট কৰি দিলোঁ শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই বাই